মনটো মানে বহুতেই ভাল লাগি আছে, কিয়নো বৃহস্পতিবাৰৰ পৰা বোলে ভাদ মাহ সোমাব। ভাদ মাহ সোমাব বুলি ক'লে জানেই, বিশেষকৈ মই ফল মূল খাই ভাল পাওঁ, কিয়নো ভাদ মাহ সোমাব বুলি ক'লে ফল মূলটো মন্দিৰত গ'লে দিয়ে, আৰু লগতে মই প্ৰসাদটো খাই ভাল পাওঁ। আৰু ফূৰ্তি এটা লাগি আছে আৰু মানে ভাদ মাহ সোনকালে সোমাব লাগে। বুট মগু কল কুঁহিয়াৰ আপেল চাপেল এইবিলাক খাব লাগে, এইবিলাক স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণে মানে ভাদ মাহটোলৈ ৱেইট কৰি আছোঁ। ভাদ মাহ আহক, গোপিনীয়ে নাম লওক, ভাল ভাল ফল মূল আনক, ফল মূল মোকো মাতক। আৰু মোকতো মাতিব নালাগে, মই যাওঁৱেই। মই জানেই আৰু যিসকল আমাৰ গাঁৱৰ লোকে চাই আছে তেওঁলোকে জানেই মই কেনেকুৱা ৰাহু টাইপৰ। মই যাওঁৱেই, মই নামাতিলে যাওঁ। ফল মূল দিলে ভাল লাগে। আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ ধন্যবাদ থাকিল। কালি মই ভিডিঅ' আপলোড দিম বুলি ভাবিছিলোঁ, কিন্তু 2টামান বাজিত যেতিয়া মোৰ টোপনি আহিলে মই হেডফোন লগাই কাণত শুই গান চান শুনি শুই আছোঁ। 4:26 মানত উঠি পেলাই চাইছোঁ যে কালি বতৰটো অলপ ডাৱৰীয়া আছিলে, যে ৰাতিপুৱা হ'ল বুলি ভাবিলোঁ। আৰু মই টুথপেষ্ট লৈ মানে বাটলৈ ওলাই আহিলোঁ। বাটলৈ ওলাই আহোঁতে আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী মানে আমাৰ গাঁৱৰ কেৰেটে শিকিছিলে, তেওঁলোকে বন্দে মাতৰম ধ্বনি দি মানে ওলাই আহিছিলে। তাতে ছোৱালীকেইজনীমান আছিলে, ছোৱালীকেইজনী মানে মোক দেখি পেলাই মানে হাঁহিছে। তেতিয়া মই ভাবিছোঁ মইনো কিনো ভুল কৰিলোঁ যে ছোৱালীকেইজনী হাঁহিছে। আৰু তেতিয়া চাইছোঁ আপোনাৰ সেই এটাই দিন, আৰু মানে টাইমবোৰ খেলি মেলি হৈ গৈছে। চাহ তাহ খালোঁ, তাৰপিছত ভাতো খাম বুলি ভাবিছোঁ। আৰু পিছত গম পাইছোঁ যে এনেই বেলি ওলাই আপোনাৰ পূব ফালে। তাৰপিছত মই মানে ৰাতিপুৱা উঠি বেলি সেৱা কৰোঁ মানে, তাৰপিছত প্ৰণাম জনাওঁ সূৰ্য দেৱতাক। তাৰপিছত কালি মই প্ৰণাম দিছোঁ, প্ৰণাম জনাওঁতে দেখিছোঁ যে পশ্চিম ফালে বেলি ওলাল। কাহিনীটো কি তথাপিও মই মানে গম পোৱা নাই। তাৰপিছত লাহে ধীৰে দেখিছোঁ যে আন্ধাৰ হৈ আহিছে। মানে কিবা খেলি মেলি লাগিল আৰু ভিডিঅ' দিব নোৱাৰিলোঁ। তাত খালোঁ নে নাই মাহঁতক সুধি আছোঁ। আৰু বহুত গৰম দিছিলে কালি, যদিও বতৰটো ঠাণ্ডা আছিলে, বতৰটো যদিও ডাৱৰীয়া আছিলে, মানে বহুত গোপনি এটা উঠাই আছিলে। সেইকাৰণে মই মানে বিচনাখনত উল্টাকৈ শুই আছিলোঁ। তাৰপিছত ভাবিছোঁ দেই, মই ৰাতি ভাত চাত খালোঁ নে নাই, আৰু ৰাতি উল্টাকৈ শুলোঁ। মাহঁতে কোনো চিধা কৰি নিদিলে। তাৰপিছত সুধিছোঁ আৰু মাহঁতক সুধিছোঁ যে ৰাতি ভাত খালে নে? মায়ে কৈছে খাইছ, চবেই কয়। তাৰপিছত মই মানে কনফিউজ আৰু উঠাই কৰিও দিয়া নাই। পিছতহে গম পাইছোঁ যে অলপমান খেলি মেলি হ'ল। আৰু এতিয়া সন্ধিয়া সময়ত বনাই আছোঁ, জগা দি দিছে যে, জগা দিয়াৰ কাৰণে অলপ ধোঁৱা আহিছে ভিডিঅ'টো। যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।